এয়া চাওক আমি ধান শুকাইছোঁ আৰু এইখিনি ধান কি কয় নতুন ধান হয়। এইটো ৩-৪ দিন লাগে শুকাবলৈ। আৰু ইয়াত সৰু সৰু এনেকুৱা পাথৰ আছে, এইটো উলিয়াইছোঁ। তাৰপিছত এইটো আজি অকণমান থ'ম, তাৰপাছত ভৰাই দিম আৰু। পুৰণা ধানটো একদিন শুকালে হৈ যায়, কিন্তু নতুন ধানবোৰ ৩-৪ দিন শুকাব লাগে। এইটো মোৰ 3 দিন শুকোৱা হৈ গ'ল আৰু অকণমান দেৰি পাছত মই এইটো ভৰাই দিম বস্তাত। এইফালে আমাৰ গুণগুণ আহিছে আজি। ঐ কৈ দে লাজ কৰিছে ৰে। দাদাৰ খেলনাকেইটাত খেলি আছে গুণগুণ। এইটো পেংগুণ এইটো। ঐ যোৱাকালি আহিছে আমাৰ ভাইটিহঁতি, আৰু আমাৰ বোৱাৰী কিবা বনাই আছে। বলকচোন চাওঁ কি বনাই আছে। আৰু মই ওপৰত ধানো মেলি থৈছোঁ, এইটো নতুন ধান হয়। আজি আৰু উঠাই আনিব লাগিব। আৰু বলকচোন যাওঁ পাকঘৰলৈ। চাউলটো ধুই থৈছোঁ, আৰু মই মানে এইফালে আমাৰ বনি আছে আজি, আৰু কুকাৰত তেল দিয়া হৈ গ'ল। আৰু বনি আছে আজি চামৰে ভাত বনি আছে। এইফালে পিঁয়াজ কাটিছোঁ, পিঁয়াজ। আৰু আপোনালোক শুনিছেনে নামটো চামৰে ভাত বোলে। আজি চামৰে ভাত বনিব আমাৰ। আৰু এই চব চামৰে ভাত বনাবলৈ প্ৰথমতে চাউলটো ধুই থৈ দিছে। তাৰপাছত ইয়াত দিব হালধি, নিমখ, আৰু ইয়াত দিব গাখীৰ দিব, আৰু পিঁয়াজ, আৰু তেজপাতা, আৰু আপোনালোক ৰিফাইন তেলো দিব পাৰে, মিঠাতেল, ঘি। আমি দি দিছোঁ ঘি। এতিয়া তেজপাতা দি দিম। পিঁয়াজখিনি দি দিম। এয়া চব পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া চাউলখিনি দি দিম। চাউলখিনি দি দিয়া হৈ আছে। চাউলটো অকণমান দেৰি ভাজিব লাগিব। চব নিমখ দিলে, হালধি দিলে, আৰু এতিয়া দিব গাখীৰ। চব গাখীৰ দি দিলে 1 চামুচ। এয়া চব আমাৰ ভজা হৈ গ'ল, আৰু এতিয়া পানী দি দিম। এইফালে চব এয়া চব আমাৰ চামৰে ভাত হৈ গ'ল আজি গৰম গৰম। এতিয়া ভাতটো বাঢ়ি ল'ম প্ৰথমতে চবৰ কাৰণে। এয়া আজি আমাৰ চামৰে ভাত আৰু ফুলকবি চব্জি। এইফালে ভাইটি বহিছে। আৰু আজি আমি ৰাতিপুৱাই ভাত খাই দিছে। এয়া লাই শাক হয়, আৰু এইটো ৰাতি ডাল হয়, এইটো আচাৰ। আৰু আমাৰ গুণগুণে খাইছে। এইফালে মাম খাই দে। ইফালে বাবু খাব আজি। মাম খাইছে দেই বাবুৱে। এয়া চব মোৰ ভাত। আৰু আজি ৰাতিপুৱাই ভাত খাইছোঁ, আৰু এই বাবুৱে চিঞৰি আছে। বাবু ইয়াতে ভাত মাম খাবি। আমাৰ গুণগুণ চাওকচোন কেনেকুৱা মাম খাই ল। এতিয়া মই আকৌ ছদৰ ওপৰত আহিলোঁ, আৰু ধানখিনি মই ভৰাই লওঁ এতিয়া বেগত। তিনিদিন হৈ গ'ল, আৰু এতিয়া মই ভৰাই দিছোঁ ধানটো। তাৰপিছত খানা খাই কিনি আমি যাম মৰাণত। গুড মৰ্ণিং, নমস্কাৰ। আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। মোৰ এটা নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৱাকালি আহিছিলে ভাইটিহঁতি, ময়ো ওলালোঁ। মই দোকান যাম আৰু সিহঁতকো এৰি দিম। তাৰপাছত এতিয়া বলকচোন দোকান। আমাৰ গুণগুণক চাব দেই, অকণমান খেলি আছে বাবুৰ লগত। এইয়া চব গুণগুণ, বাবুৰ মামা, আৰু বাবু খেলি আছে। খালি ঐ কৈ থাকে। আৰু গুণগুণ সিহঁতি যাবলৈ ওলাইছে, আমিও যাবলৈ ওলাইছোঁ। বাই বাই গুণগুণ। বাই বাই। তই ল'বি, তই বাই বাই কৰিবি। মোৰ পৰা মোবাইলটো ল'লে যে বেবীক ভিডিঅ' কৰিব গৈছে। বাই এনেকুৱা নকৰে বেবী। বেবীক এনেকুৱা ভিডিঅ' কৰি দিম মই। চা, হাই বেবী। আমাৰ বাবুৱে বেবীক ভিডিঅ' কৰে। হাই বেবী কৰে। ৱাও, এনেকুৱা এইটো বেবী। চা, আমাৰ বাবুৱে কেমেৰা ধৰিছে দে, ভিডিঅ' কৰিছে। চাওঁ এইফালে চাওঁ, বাবু উঠাই যে মামি ভিডিঅ' কৰে। ৱাও, থেংক ইউ বাবু। দেখিছে আমাৰ বাবু ভিডিঅ' কৰিব পাৰে এতিয়া। এইফালে বাবুৰ মামা মামী ওলালে দেই যাবলৈ। এইফালে আমি যাবলৈ ওলালোঁ। আজি মই ভিডিঅ' কৰি আছোঁ, তো আমাৰ বাবুৱে কেমেৰাটো লৈ কিনি মোক কেমেৰা কৰি আছে। আমাৰ বাবু শিকি গ'ল, কেমেৰামেন বনি যাব আৰু কেইদিনৰ পাছত দেই। এইফালে আমাৰ গুণগুণক বাই বাই কৈছোঁ। বাই বাই চনুদা। আমাৰ এই চনুদা হয়তো বহুত ধুনীয়া ধুনীয়া বস্তু থৈ দেই। আৰু মই ল'ব আহিছোঁ আইডেছ। এইফালে আছে। এতিয়া মই দোকান আহি পালোঁ, আৰু আজি ৰেখাবা চুলি ষ্ট্ৰেট কৰিছে।
তাৰপিছত এইফালে ভণ্টি এজনী চাব এইফালে চাওকচোন কইনা নিচিনা লাগিছে দেই তোমাৰ তাই ভাগত খোপা বান্ধিব যে তাই বিয়া খাব যাব চাওকচোন কিমান ধুনীয়া লাগিছে এইফালে আহচোন চাওঁ এই চোৱাচোন আমাৰ বাবুৱে দেখিব দেই ইমান ধুনীয়া লাগিছে বাবু খালি সৰু আছে এই চব তাই ভাগত মই এতিয়া খোপা বান্ধিম এইফালে